হেল্ল' গাইজ, চাকি ধূপ দেখি চাগে আপোনালোকে ভাবিছে যে মই ক'ত গৈছোঁ। মই আহিছোঁ বছৰৰ প্ৰথম দিনাখনে গণেশ মন্দিৰত। প্ৰথমতে গ'লোঁ গণেশ মন্দিৰত, তাৰপিছত আমি ক'ত ক'ত গ'লোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, গমেই পাই যাব নিশ্চয়। মানুহৰ ভিৰ ইমান আছিলে, সেইবাবে চাকি ধূপ দিয়াত অকণমান পলম হৈ গৈছিলে আমাৰ। চাকি ধূপ জ্বলাই উঠি আপোনালোকক মানুহখিনি দেখাই দিছোঁ, চাই লওক। এইবাৰ আমি গৈছোঁ পাৰ্কৰ ফালে। গণেশ মন্দিৰৰ কাষতে এখন পাৰ্ক আছে, তাত গ'লোঁ। এইফালে বৌ আৰু মায়ে উঠি আছে চেলফি। চাওকচোন, চেলফি উঠি আছে। ফটো উঠা হোৱাৰ পিছতে আমি গ'লোঁ চিলড্ৰেন পাৰ্কৰ ফালে। তাত অকল বাচ্ছাবিলাকৰে খেলা আছে। চাওকচোন, বাচ্ছাবিলাকৰ খেলা দেখি ভালো লাগে। আমাৰ কলিজাজনীও এবাৰ খেলি লওক। ঘৰৰ ফালে যাওঁতে এয়া আছিলে হনুমান মন্দিৰ, তাতো আমি দৰ্শন হৈ ল'লোঁ। এইবাৰ আমি ইভিনিং টাইমত মোৰ কলিজাজনী আৰু মই এখন ৰিজৰ্টৰ ফালে গ'লোঁ। এইখন ৰিজৰ্ট আছে শুৱালকুছিত, বিনোদীয় ভিলেজ ৰিজৰ্ট হয় এইখন। ইভিনিং টাইমত আহিলোঁ আমি এইফালে, কলিজাজনীক অকণমান ফুৰাবলৈ আহিলোঁ। বছৰৰ প্ৰথম দিনাখন বুলি আমিও এবাৰ ফুৰিলোঁ আৰু। এইবাৰ গৈ আছোঁ আমি চিলড্ৰেন পাৰ্কৰ ফালে। ইয়াতেও আমাৰ তাই আৰু কি কৰিব, অকল জোলনাখনত উঠাৰে বহুত ইচ্ছা থাকে। তাক এবাৰ লৈ আহিছোঁ এইফালেও। ৰাতিও হৈছে, এতিয়া তাত আকৌ বেছি বাচ্ছাও নাই এতিয়া খেলা খেলিবৰ কাৰণে পাৰ্কৰ ফালে। তথাপিতো এবাৰ লৈ গ'লোঁ, তাই বহুত জিদ কৰি আছিলে।